দ্বাদশ শ্ৰেণীতে হৈছিল তেওঁৰ পিতৃ বিয়োগ। তথাপিও এৰি দিয়া নাছিল সফলতাৰ সুযোগ। মাতৃয়ে অনুভৱ কৰিবলৈ দিয়া নাছিল পিতৃৰ অভাৱ। সকলো সময়তে গঢ়ি তুলিছিল তেওঁ অধ্যয়নৰ স্বভাৱ। সেইবাবেই দেখুৱাবলৈ পাৰিছে জ্ঞানৰ প্ৰভাৱ। মুছলপুৰ নিবাসী দেৱাশিষ দেউৰী APSCত সফলতা আনিলে আজৰি। জানো আহক তেওঁৰ মনৰ অনুভৱ, সফল হ'বলৈ কেনেকৈ সম্ভৱ। আৰু এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আমাৰ এগৰাকী ছাত্ৰীয়ে। নমস্কাৰ। সভাৰ মাননীয় সভাপতি মহোদয় আৰু সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল, লগতে আজিৰ উপস্থিত মোৰ হ'বলগীয়া কলিগ হীৰকজ্যোতি বৰ্মন। তো এইবাৰ অসম লোকসেৱা আয়োগত মই উত্তীৰ্ণ হৈছিলোঁ আৰু এজ এন এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিছোঁ ইন আছাম একাউণ্ট ছাৰ্ভিচেছ। আৰু এইটো মোৰ মেইনছৰ প্ৰথম এটেম্প্ট আছিলে। আৰু আজি যোনবিলাক কথা মই শিকিছোঁ একচুৱেলি ডিউৰিং মাই প্ৰিপাৰেশ্যন আৰু যেতিয়া মই সৈনিক স্কুলত পঢ়ি আছিলোঁ, তো মই প্ৰথমতে মোৰ ইনিচিয়েল শিক্ষা মুছলপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা কৰিছিলোঁ। তাৰপিছত মই মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে পঢ়ি সৈনিক স্কুল গোৱালপাৰাৰ এণ্ট্ৰেঞ্চ এক্সাম পাছ কৰি মই তাত পঢ়িবলৈ সক্ষম হৈছিলোঁ, এটা অপৰচুনিটি পাইছিলোঁ। তো যেতিয়া মই অসমীয়া মাধ্যমৰ পৰা ইংলিছ মাধ্যমলৈকে ট্ৰানজিশ্যনটো হ'ল, মোৰ বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছিলোঁ। মই ভালদৰে ইংৰাজী মাতিব নাজানিছিলোঁ, ইংৰাজী লিখিব নাজানিছিলোঁ, কাৰণ এণ্ট্ৰেঞ্চ এক্সামটো অসমীয়া ভাষাত মই দিছিলোঁ তেতিয়া। তো তাত গৈ মই আমাৰ স্কুলত তেতিয়া প্ৰথম 6ত 40 মাৰ্কছ পালেহে এটা ছাবজেক্টত পাছ কৰা আছিল। তো মই ইংৰাজী যিহেতু বুজি নাপাওঁ, এডজাষ্ট কৰোঁতে প্ৰব্লেম হ'ল। সমাজ বিজ্ঞান বিষয়টোত মই 39 মাৰ্কছ পাইছিলোঁ আৰু মোক মোৰ ছ'চিয়েলৰ ছাৰে একোব মাৰি মোক 1 মাৰ্ক দি পাছ কৰাই কৈছিল, দেৱাশিষ তুমি কিন্তু আৰু ফেইল নকৰিবা কেতিয়াও। তো মোৰ ফেইলিয়াৰৰ কাহিনী তেতিয়াৰ পৰাই আৰম্ভ হৈছে। আৰু প্ৰত্যেকটা বছৰতে কম্পিটিশ্যন ইমান বেছি হয় যে কোনোবা নহয় কোনোবা বিষয়ত মই বহুত পিছুৱাই থাকোঁ। আৰু মোৰ যেতিয়া ছেকশ্যন 8 আছিলোঁ, মই তেতিয়া সৈনিক স্কুলত, মোৰ ক্লাছত 46টা ষ্টুডেণ্টছ আছিলে আৰু মোৰ ৰোল নম্বৰ আছিলে 37। মই লেংগ' আছিলোঁ ক্লাছৰ। মই একেবাৰে প'ৰ আছিলোঁ। মোক টিচাৰে আহি কোবাই, নোৱাৰোঁ কাৰণে, বুজি নাপাওঁ কাৰণে। কাৰণ বাকী ষ্টুডেণ্টছবিলাক বেলেগ বেলেগ ইংলিছ মিডিয়ামৰ ডন বস্কো হওক, নৱোদয়ৰ পৰা আহিছিলে তাত পঢ়িবৰ কাৰণে। তো মই ভাবোঁ যে তোমালোকে কেতিয়াও নিজৰ ওপৰত বিশ্বাসটো এৰি নিদিবা, কাৰণ আত্মবিশ্বাসটো এনেকুৱা এটা বস্তু যোনটোৱে অকল তোমাৰ হাতত থাকে। মানুহে তোমাক কি বুলি কয়, কি বুলি নকয়, সেইটো মেটাৰ নকৰে কেতিয়াও। আৰু মই ইয়াতে এটা কথা কওঁ যে হাৰ্ড ৱৰ্ক বিটছ টেলেণ্ট ইফ টেলেণ্ট ফেইলছ টু ৱৰ্ক হাৰ্ড। তো যদি তুমি টেলেণ্টেড নহয়ো, তথাপি যদি তুমি কষ্ট কৰা বহুত বেছি, তেতিয়া কিন্তু তুমি সফলতা লাভ কৰিবাই। কাৰণ আজিৰ দিনত কম্পিটিশ্যনটো বহুত বেছি হৈছে। আৰু কিছু সময় আগতে মৃগেন তালুকদাৰ ছাৰে একাষাৰ কথা কৈ আছিল, তোমালোকৰ স্বাস্থ্যটো ভালকৈ চাব কৈ আছিল। তো কিছুমান ভাইটি ভণ্টিসকলে পিছফালৰ পৰা হাঁহা মই দেখিছোঁ। তো এইখিনিতে মই কওঁ যে APSCৰ যেতিয়া ইণ্টাৰভিউ মই দিব যাবলৈ লৈছিলোঁ, তাৰে 5 দিন আগত মোৰ বসন্ত ওলাইছিল। মোৰ 104, 105 তেনেকুৱা জ্বৰ। ডক্টৰৰ তাত গ'লোঁ, গৈ ডক্টৰে মোক 15টা ইনজেকশ্যন লিখি দিছে। দিনত ডেইলি 3টাকৈ ইনজেকশ্যন ল'ব লাগে। কোনো প্ৰিপাৰেশ্যন নাই, কোনো মই কিতাপ পঢ়াও নাই। ইণ্টাৰভিউৰ আগত পঢ়িবলৈ মোৰ দেহাই টানাই নাই। কিন্তু মই ইণ্টাৰভিউত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লোঁ, কাৰণ মই প্ৰিপাৰেশ্যনটো বহুত আগৰ পৰা কৰি আছিলোঁ, যিটোৰ ফলত মই তাত গৈ ভাল পাৰফৰ্মেঞ্চ দিব পাৰিছোঁ। তো তোমালোকেও প্ৰিপাৰেশ্যনটো এতিয়াৰ পৰাই কৰা। এনেকুৱা নহয় যে মই পৰীক্ষাৰ আগা দিনাখনলৈকে এইটো বস্তু থৈ দিম, সেনেকুৱা হ'ব নালাগে। আৰু এটা কথা কওঁ
তোমালোকে এতিয়া পৰীক্ষাত উত্তীৰ্ণ হ'ব গৈ আছা, ৰেইনবো একাডেমীৰ নাম উজ্বলাবা বুলি মই আশা। একচুৱেলি দেউতা বহুত মৰমৰ আছিল। মই যেতিয়া দেউতাৰ বিয়োগ হয় তেতিয়া মই একচুৱেলি মুম্বাইত আছিলোঁ। মোৰ সৈনিক স্কুলৰ পৰাই এটা এডুকেশ্যনেল টুৰত লৈ গৈছিল। তো তাৰে পৰা হঠাৎ খবৰটো পাই মই তেনেকৈ আহিলোঁ। দেউতাৰ মই একচুৱেলি শেষৰ মাত আশাৰে পাবলৈ মানে সক্ষম নহ'লোঁ তেতিয়া। তো সেইখিনি অন্তৰত বহুতখিনি মানে দুখ লাগি থাকে সদায়। তথাপিও মই তেখেতক দেউতা যেতিয়া ঢুকাইছিল তেতিয়া মই তেখেতক এটা প্ৰমিছ কৰিছিলোঁ যে দেউতা মই একদিন অফিচাৰ হ'ম বুলি। তো সেইটো আজি মই হ'বলৈ সক্ষম হৈছোঁ। তেখেতক চাগে মই মানে সন্মানটো জনাব পাৰিছোঁ তেনেকৈ। তেখেতে সদায় ছাপোৰ্ট কৰি গৈছে। মাৰ কথা মই প্ৰত্যেকটা কথাই আখৰে আখৰে মানিছোঁ। আৰু দেউতাই আগৰে পৰা কোৱা আছিল যে মই যদি নাথাকোঁ মাৰ কথা কেতিয়াও নুশুনাকৈ নাথাকিবি। আৰু যোনবোৰ ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকৰ কথা শুনে তেখেতসকলে নিশ্চিতভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব জীৱনত, সেইখিনিয়ে মই ক'ব বিচাৰোঁ। মই ভাবোঁ যে যুৱ প্ৰজন্মবিলাকে পঢ়া শুনাত গুৰুত্ব দি মাক দেউতাকৰ কথা শুনাটো বহুত বেছি জৰুৰী। কাৰণ যদি তেখেতসকলে নিজৰ মাক দেউতাকৰ কথা নুশুনে তেতিয়াহ'লে তেখেতসকলে উন্নতি কৰিব নোৱাৰিব কেতিয়াও। মই তাৰে মাজতে এটা কথা ক'ম যে এবাৰ গণেশ আৰু কাৰ্তিকৰ মাজত পৃথিৱী ঘূৰা এটা যুদ্ধ হৈছিল, মানে কম্পিটিশ্যন হৈছিল। তো কাৰ্তিক ভগৱানে নিজৰ ময়ূৰ বাহনত উঠি 7 বাৰ ভ্ৰমণ কৰি আহিলে, কিন্তু গণেশ দেৱতাই শিৱ আৰু পাৰ্বতীৰ চাৰিওকাষে 7 বাৰ ঘূৰি তেখেতে কৈছিল যে পিতৃ মাতৃয়েই মোৰ কাৰণে পৃথিৱী। তো সেই পৃথিৱীখন মই পিতৃ মাতৃয়ে যদি কাষ চাপিছোঁ মই পৃথিৱীখন জয় কৰা হ'ল আৰু মই উন্নতিৰ পথত আগুৱাই যাব পৰা হ'লোঁ বুলি তেনেকৈ তেওঁ জয়লাভ কৰিছিল। মই যুৱ প্ৰজন্মক এইটোৱে কওঁ যে মা দেউতাকৰ কথা শুনক, তেখেতসকলকে ভগৱান বুলি মানক, তেতিয়া উন্নতি ডেফিনেটলি হ'ব সিহঁতৰ। বিফলতাই সফলতাৰ কাৰণ একদম হ'ব পাৰে, কাৰণ ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ ছাকচেছ বুলি এষাৰ কথা আছে। তো সেই যেতিয়া যদি ফেইল কৰিব তেতিয়াহে গম পোৱা যায় যে ক'ত মিষ্টেক কৰিব নালাগে। আৰু যোনে ফেইল কৰে তেখেতেহে ছাকচেছৰ সঁচা টেষ্টটো গম পায়। পিতৃ তেওঁৰ এগৰাকী খেতিয়ক সাধাৰণ, নাম তেওঁৰ হীৰকজ্যোতি বৰ্মন। আছিল বাবে মনোবল, সদ্য ঘোষিত লোকসেৱা আয়োগৰ পৰীক্ষাত হ'ল সফল। একাগ্ৰতাই সমল জীৱন জিনাৰ, আৰ্থিক দৈন্যতা হ'ব নোৱাৰে হেঙাৰ। যদি থাকে মনোবল হ'ব পাৰি সফল, তাৰেই নিদৰ্শন হীৰকজ্যোতি বৰ্মন। সুনাম কঢ়িয়াই অনা বাবে জনালোঁ অভিনন্দন। তেওঁৰ মনৰ কথা জানো আহক, কেনেকৈ সপোন কৰিলে সাৰ্থক। আমাৰ ছাত্ৰী এগৰাকীয়ে আৰু এটি কলাম জাপিৰে হীৰক বৰ্মনৰ আন এটি পৰিচয় আছে। হীৰক বৰ্মন আজি এই ৰেইনবো একাডেমীৰ মোক মাতি আনি যি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলে তাৰ বাবে মই ৰেইনবো একাডেমীৰ সমূহ পৰিয়ালবৃন্দক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ৰেইনবো একাডেমীখনে এই সমগ্ৰ অঞ্চলতেই নহয় সমগ্ৰ অসমতে এক জাকত জিলিকা অনুষ্ঠান হিচাপে ভৱিষ্যতে জিলিকি উঠক, তাৰ বাবে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু মোৰ ভণ্টিও এইখন একাডেমীতে পঢ়া, তেওঁ ইয়াৰ পৰাই ভাল এটা ৰিজাল্ট কৰি গৈছিলে। আৰু সেই হিচাপে মই আমাৰ উৎপল ডেকা ছাৰ মই ভালদৰে চিনি পাওঁ, বা ইয়াত মই আগতেও আহিছিলোঁ, সেই হিচাপে মোৰ চিনাকি এইখন একাডেমী। এতিয়া মই তোমালোকক কি ক'ম, এতিয়া মই ক'ব লগা বিশেষ একো নাই, অলৰেডি আমাৰ দেৱাশিষে কৈ গ'ল। কিন্তু মই তোমালোকৰ দুআষাৰমান ক'ম, সেইটো হৈছে কি তোমালোকে কেনেকৈ পঢ়িবা, যিসকলে চিভিল ছাৰ্ভিচত আহিব বিচাৰা। ঠিক আছে, মই অলৰেডি তেওঁ কৈছে যে অসমীয়া মিডিয়ামত পঢ়িছোঁ, ময়ো অসমীয়া মিডিয়ামতে পঢ়া, সৰুৰ পৰা মই অসমীয়া মিডিয়ামত পঢ়িছিলোঁ। মই শিক্ষা মই কমপ্লিট কৰিছোঁ। তাৰপিছত মই নিকাচি হাইস্কুলৰ পৰা মই HSLC পাছ কৰিছোঁ। তাৰপিছত মই আনন্দৰাম বৰুৱা একাডেমীৰ পৰা HS আৰু ডিগ্ৰী কমপ্লিট কৰিছিলোঁ। তাৰপিছত মই ইউনিভাৰ্চিটি অফ দিল্লীৰ পৰা ইন পলিটিকেল ছায়েন্স মই মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ। আৰু তাৰপিছত আমি বহুতেই জানা বড়োলেণ্ড ছুপাৰ 50 নামৰ এটা প্ৰজেক্ট আছে, আমাৰ বিটিআৰ গভৰ্ণমেণ্টে লৈছিলে। সেইটোত মই কোচিং কৰিবলৈ সুবিধা পাইছিলোঁ ইন দিল্লী, আৰু তাত মই কোচিং পাইছিলোঁ। আৰু এইটো মোৰ ছেকেণ্ড এটেম্প আছিলে APSC-ত। মই লাষ্ট টাইম APSC মই মেইনছ দিছিলোঁ, কিন্তু মোৰ ক্লিয়াৰ হোৱা নাছিলে। আৰু এইবাৰ ভগৱানৰ কৃপাত মই
ক্লিয়াৰ হ'ল, কিন্তু মোৰ যিটো মই মনে ভাবি আছিলোঁ, যিটো মই ছাৰ্ভিচ পাব লাগে সেইটো মই নাপালোঁ। গতিকে মই অনাগত দিনত আৰু দিম, আৰু তেতিয়া চাওঁ কি হয়। আৰু আমি এতিয়া APSC পাইছোঁ, এটা মই অডিট অফিচাৰ হিচাপে পাইছোঁ, এইটো মই বিশেষ এটা সফলতা বুলি নাভাবোঁ, আৰু তোমালোকেও নাভাবিবা, কাৰণ আমাৰ ইয়াৰ পৰা IAS IPS ওলাব লাগে, আমি সেইটোৰ বিষয়ে আমি জোৰ দিব লাগে। এইটো এটা সাধাৰণ এটা চাকৰি। এতিয়া মই যেতিয়া দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, তেতিয়া তাৰ যিবিলাক বিহাৰৰ পৰা মই বা UPৰ পৰা মই যিবিলাক ল'ৰা ছোৱালী লগ পাইছিলোঁ, তেওঁলোকৰ মনত কেতিয়াও, আমি এইটো PCS বুলি কয় সিহঁতে, ষ্টেট PCSৰ কথা সিহঁতে কেতিয়াও চিন্তা নকৰে। সিহঁতে কয় জব লেনা হে, তো এক হি জব লেনা হে, হে IAS বননা হে, তেওঁলোকে এনেকৈ কয়। ঠিক আছে, তেতিয়া মোৰো মনত ক'ৰবাত নহয় ক'ৰবাত IAS বা IPS হোৱাৰ যিটো সপোন, সেইটো মই ক'ৰবাত গঢ় লৈছিলে, আৰু সেইমতে মই প্ৰিপাৰেশ্যন কৰিছিলোঁ। কিন্তু এই যিমান দূৰ মই প্ৰিপাৰেশ্যন কৰিব লাগে সিমান দূৰ হয়তো মই পৰা নাই ক'ৰবাত নহয় ক'ৰবাত। আৰু আমাৰ ছাৰসকলে জানে আমাৰ ফেমিলিৰ অলপ আৰ্থিক দৈন্যতা আছে, কিন্তু আৰ্থিক দৈন্যতাটো কেতিয়াও তোমালোকৰ হেঙাৰ হ'ব নোৱাৰে। তোমালোকক মই আজি কৈ সুখী হ'ম, আনন্দৰাম বৰুৱা একাডেমীৰ ফিজ তোমালোকে বহুতেই জানা, কিন্তু মোৰ মেধাৰ বলত মই এতিয়া 5 বছৰ মই ফ্ৰী পঢ়িব পাৰিছিলোঁ। 5 বছৰ মোক ফ্ৰী পঢ়াইছিলে আনন্দৰাম বৰুৱা একাডেমী। তাৰপিছত মই বড়োলেণ্ড ছুপাৰভিটিভ কোচিঙো মোৰ সম্পূৰ্ণ সময় ফ্ৰী আছিলে। গতিকে তেনেকুৱা ধৰণৰ বহুত সুবিধা আছে। আৰু এটা কথা, এইটো তোমালোকে ল'ব পাৰা, আৰু কি আছে কৰিবা, তোমালোকে চৰকাৰৰ পৰা আৰ্থিক সাহায্য পাবা। আৰ্থিক সাহায্যখিনিৰে তোমালোকে মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। চৰকাৰে 50,000 এমাউণ্ট এটা তোমালোকক আৰ্থিক সাহায্য হিচাপে আগবঢ়ায়, আৰু যদি তোমাৰ UPSC প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰা তেতিয়াহ'লে এইটো 1,25,000 টকা আগবঢ়ায় আৰ্থিক সাহায্য হিচাপে। আমাৰ সেই বিষয়ে বহুতৰ মাজত সজাগতা নাই, গতিকে তেনেধৰণৰ সজাগতাবিলাক আমি ক্ৰিয়েট কৰিব লাগে, যাতে তোমালোকৰ আৰ্থিক দৈন্যতাটো কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। আৰু দ্বিতীয়তে এটা কথা দেৱাশিষে কৈছিলে যে মিডিয়াম যিটো আমাৰ মাধ্যম আছে, মাধ্যমটো কেতিয়াও হেঙাৰ নহয়। কেতিয়াও নাভাবিবা যে মই অসমীয়া মিডিয়ামত পঢ়িছোঁ, মই নোৱাৰিম নেকি, তেওঁ ইমান ধুনীয়া ইংলিছ কয়, মইতো নোৱাৰোঁ ইংলিছ ক'ব, মই নোৱাৰিম নেকি চিভিল ছাৰ্ভিচ ক্ৰেক কৰিব, সেনেকুৱা ধৰণৰ ইয়াত কথা নাই। তুমি APSC অসমীয়াত লিখিব পাৰা, অসমীয়াত এইবাৰৰ পৰা অসমীয়া ভাষাত সিহঁতে পেপাৰো প্ৰভাইড কৰিব, যাতে অসমীয়া মিডিয়ামত লিখি অসমীয়া ছাত্ৰ ছাত্ৰীসকলে ইয়াত সফলতা লাভ কৰিব পাৰে। ঠিক আছে, গতিকে তোমালোকে মিডিয়ামটোক লৈও টেনশ্যন নল'বা। আৰু এটা আছে কি কোচিং। এতিয়া কোচিঙৰ নামত যিটো মানুহে কয় যে আমি কোচিং ল'ব লাগে নেকি, সেইটো এটা ডাঙৰ কুৱেশ্যন। চ' মই ভাবোঁ কি কোচিংটো মেণ্ডেটৰী নহয়, বাট তোমালোকৰ যেতিয়া প্ৰপাৰ ষ্ট্ৰেটেজি আৰু তোমালোকৰ ডেডিকেশ্যন থাকে, তেতিয়াহ'লে তোমালোকে নিশ্চয় সফলতা লাভ কৰিব পাৰিবা। আৰু যিখিনি APSC বা UPSC কম্পিটিশ্যন বা যিকোনো কম্পিটিটিভ এক্সামৰ তোমালোকৰ চিলেবাছ আছে, সেই চিলেবাছখিনি ভালদৰে থ'ৰলি তোমালোকে চাবা, এতিয়াৰ পৰাই চাবা। আৰু যিসকলে এইবাৰ মেট্ৰিক পাছ কৰিব, মেট্ৰিক দি সিহঁতে যেতিয়া HSত এডমিশ্যন ল'ব, তোমালোকে ছাবজেক্টবোৰ ভালদৰে ডিচাইড কৰি ল'বা। আমাৰ দেৱাশিষসকলে ভালদৰে জানে, কাৰণ কিছুমান এনেকুৱা ছাবজেক্ট আছে চিভিল ছাৰ্ভিচত, তোমালোকৰ পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফী, ইকনমিক্স, এইবোৰ ছাবজেক্ট লাগে তাত। কিন্তু আমি যিটো সেই সময়ত ভুল কৰিছিলোঁ, পিছত আমি পঢ়িব লগা হৈছে, NCERT বুকছবিলাক আমি পিছত পঢ়িছোঁ। ঠিক তেনেকুৱা ধৰণৰ ছাবজেক্টবিলাক বাছি ল'বা যদি তোমালোকে যিকোনো ধৰণৰ এই কম্পিটিটিভ এক্সামবিলাক দিব বিচাৰা, APSC বা UPSC দিব বিচাৰিছা। তোমালোকে যিকোনো লাইন ল'ব পাৰা, যদি কোনোবাই ডক্টৰী লাইন ল'ব বিচাৰিছা, তোমালোকে লাইন ল'ব পাৰা, চিভিল ছাৰ্ভিচ যাব পাৰা, কোনোবাই টিচাৰ হ'ব পাৰিবা। ঠিক আছে, কিন্তু চিভিল ছাৰ্ভিচত যাব বিচাৰা তুমি এইবোৰ ছাবজেক্ট ল'বা, পলিটিকেল ছায়েন্স ল'বা, জিঅ'গ্ৰাফী ল'বা, তাৰপিছত হিষ্ট্ৰী ল'বা আৰু ইকনমিক্স ল'বা HSত, তেতিয়াহ'লে তোমালোকে বেছি এডভান্টেজ পাবা, যিটো এডভান্টেজ আমি পোৱা নাছিলোঁ, পিছত আমি পঢ়িব লগা হৈছে বহু পৰিমাণে। ঠিক আছে, এইখিনি। আৰু বাকী এটা কথা কৈ ছাত্ৰ অধ্যয়ন নকওঁ, গতিকে ছাত্ৰ ছাত্ৰীবিলাক অধ্যয়ন কৰিব লাগিব। তোমালোকৰ শৰীৰ, মন, বুদ্ধি, বিবেক তোমালোকে কেৱল অধ্যয়নৰ প্ৰতি ৰাখিব লাগিব নিজকে, তেতিয়াহে তোমালোকে সফলতা লাভ কৰিব পাৰিবা। তোমালোকে সদায় যুদ্ধখন 100ৰ লগত কৰিব লাগিব, 100ৰ লগত যুদ্ধ। এতিয়া তোমালোকৰ মেট্ৰিক পৰীক্ষা আহিব, হায়াৰ ছেকেণ্ডাৰী ফাইনেল আহিব, তোমালোকে নাভাবিবা যে মই ফাৰ্ষ্ট ডিভিজন পালে হ'ব নেকি, তেনেকুৱা ধৰণৰ নহয়। তোমালোকে 100ৰ ভিতৰত 100, তোমালোকৰ যুদ্ধ কাৰো লগত নহয় যে মই যিটো ৰোল নাম্বাৰ 2 থাকে, আমিও যেতিয়া আছিলোঁ ৰোল নাম্বাৰ 1, ৰোল নাম্বাৰ 2 এইবিলাক আমাৰ ক্লাছত খুব চলি থাকে, হয়নে নহয়? তোমালোকক আৰু এটা কৈ মই সুখী হ'ম, মই ক্লাছ 1ৰ পৰা আপ টু ক্লাছ ডিগ্ৰী মোৰ ৰোল নাম্বাৰ 1 আছিলে। মই তেতিয়া ভাবিছিলোঁ যে ক্লাছত মই কিয় ৰোল নাম্বাৰ 1 হ'ব নোৱাৰিম, মোক যোনে মোৰ তলত থাকিব মই সিহঁতক তলত ৰখা সদায় চেষ্টা কৰিছিলোঁ। তোমালোকেও ৰাখিবা, তোমালোকে ইচ্ছা কৰিবা ই যদি 100ৰ ভিতৰত 90 পাব পাৰে, মই 100ৰ ভিতৰত 95 কিয় পাব নোৱাৰোঁ, মই 100ৰ ভিতৰত 91 কিয় পাব নোৱাৰোঁ।
তোমালোকে তেনেকুৱা ধৰণৰ এটা মাইণ্ডছেট বনাই ল'বা, তেতিয়াহে তোমালোকে জীৱনত সফলতা লাভ কৰিব পাৰিবা। কিন্তু তোমালোকে যদি ভাবি থাকা যে অমুকেও 50% বা 60% পালে, মই কেনেবাকৈ 70% পালেই হ'ব, তেনেকুৱা ধৰণৰ মাইণ্ডছেট নল'বা। তোমালোকৰ যুদ্ধখন কাৰো লগত নহয়, যুদ্ধখন হৈছে 100ৰ লগত, 100ৰ লগত। 100ৰ ভিতৰত তোমালোকে যিমান পাব পাৰিবা সিমানেই তোমালোকৰ সফলতা। সেইখিনিয়ে কৈ মই, আৰু যদি কেতিয়াবা টাইম হয় ভালদৰে আমি টাইম পালে আমি আমাৰ দেৱাশিষ বা আমি তেনেকৈ লগ হৈ এনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আমি কৰাৰ ব্যৱস্থা কৰিম, যাতে চিভিল ছাৰ্ভিচত আমাৰ ল'ৰা ছোৱালীসকল আগবাঢ়ি আহিব পাৰে। চিভিল ছাৰ্ভিচৰ বিষয়ে যিটো ভয় আছে তোমালোকৰ মাজত, এইটো ডাঙৰ কিবা এটা এক্সাম নেকি, যিটো ভয়, সেই ভয়টো যাতে আমি নোহোৱা কৰিব পাৰোঁ তাৰ বাবে কাম কৰিম। সফলতাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতাটো কেতিয়াও বাধাৰ হ'ব নোৱাৰে, কাৰণ আজিকালি বহুত ধৰণৰ সুবিধা চৰকাৰী হওক বা বেচৰকাৰী কিছুমান অনুষ্ঠানেই প্ৰদান কৰি আহিছে। উদাহৰণস্বৰূপে ময়ে এক উদাহৰণ হিচাপে আপোনাক ক'ব পাৰোঁ। আনন্দৰাম বৰুৱা একাডেমীয়ে মোক 5 বছৰ ফ্ৰী পঢ়াইছিলে। তাৰপিছত মই UPSC কোচিঙৰ কাৰণে বড়োলেণ্ড ছুপাৰ 50 বিটিআৰ গভৰ্ণমেণ্টে যিটো ইনিচিয়েটিভ লৈছিলে সেইটোত মই পাইছিলোঁ, গতিকে ফ্ৰী অফ কষ্ট গোটেইখিনি মই ছাৰ পাইছিলোঁ। গতিকে মই ভাবোঁ ছাৰ আৰ্থিক দৈন্যতাটো কেতিয়াও ছাৰ সফলতাৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে। ছাৰ সফলতাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিয়া গৈছে নিজৰ ছেল্ফ কনফিডেঞ্চ। আপোনাৰ ছেল্ফ কনফিডেঞ্চ থাকিব লাগিব, আৰু সেই ছেল্ফ কনফিডেঞ্চ ৰাখি আপুনি অধ্যৱসায় কৰি যাব লাগিব। যিকোনো বস্তু পাম বুলি যিটো আপুনি মনত ভাবিব, সেই মনত আপুনি এৰি দিলে নহ'ব। এবাৰ পোৱা নাই, দুবাৰ পোৱা নাই, 3বাৰত আপুনি পাবই ছাৰ, যদি আপুনি অধ্যৱসায় কৰি যায়। ছাৰ নতুন প্ৰজন্মক সেইটোৱে মেছেজ দিম, তেওঁলোকৰ বিভিন্ন ধৰণৰ বাধা থাকিব পাৰে। কিছুমানে ক'ব যে আৰ্থিক দৈন্যতা, কিছুমানে কয় যে মোৰ মিডিয়াম, মোৰ অসমীয়া মাধ্যমত পঢ়া, তেনেকুৱা যিবিলাক বাধা আছে সেই বাধা বুলি ভাবিব নালাগে। বাধাখিনি আঁতৰি থৈ যিখিনি তেওঁলোকৰ এডভান্টেজ আছে, এডভান্টেজখিনি লৈ পিনে তেওঁলোকে আগবাঢ়ি যাব লাগে। মই যদি আপোনাক কওঁ, এটা গ্লাছত আধা গ্লাছ পানী আছে, আপুনি চাব পাৰে কি যে আধা গ্লাছ পানীটো নাই, কিন্তু আপুনি আধা গ্লাছ পানী নোহোৱাটো চোৱাতকৈ আধা গ্লাছ যি পানী আছে আপুনি সেইখিনিয়ে গুৰুত্ব দিয়ক। মানে মই ভাবোঁ তেওঁলোকে তাত গুৰুত্ব দিয়ক, তেওঁলোকে অধ্যৱসায় কৰি যাওক, আৰু মন পুতি তেওঁলোকে পঢ়া শুনা কৰক, তেওঁলোকে নিশ্চয় সফলতা লাভ কৰিব। ছাৰ মই ভাবোঁ এই কাৰণ আছে আমাৰ সজাগতা যিখিনি লাগে সেইখিনিত অলপমান ছাৰ ক'ৰবাত কম হৈ আছে। আমাৰ যিখিনি গাৰ্জেন আছে, গাৰ্জেনখিনিও কিছু পৰিমাণে ছাৰ ইয়াত আগভাগ ল'ব লাগিব, গাৰ্জেনখিনিও গুৰুত্ব দিব লাগিব। আৰু বহু ক্ষেত্ৰত গাৰ্জেনখিনিও ছাৰ খেতি কৰি বেছিকৈ মানে নিজৰ জীৱিকা উপাৰ্জন কৰে, বা কেতবোৰ দৈনিক যিখিনি হাজিৰা কৰা মানুহ আছে তেওঁলোকৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক বেলেগ গাইড দিব নোৱাৰে। গতিকে মই ভাবোঁ যিখিনি আমি ধৰক এতিয়া APSCত সৰু সুৰা পষ্ট হ'লেও আমি পাইছোঁ, আৰু যিসকলে ছাৰ টিচাৰ আছে বা যিখিনি ছাৰ সমাজত আগবঢ়া ব্যক্তি আছে তেওঁলোকে ছাৰ সজাগতা সৃষ্টি কৰিব লাগিব। আৰু সৃষ্টি কৰিলে মই ভাবোঁ বাক্সাতে নহয় সমগ্ৰ অঞ্চলতেই যিখিনি আমাৰ লেকিং হৈ আছে সেইখিনি ছাৰ আমি ফুলফিল কৰিব পাৰিম ছাৰ।